हेलो बंधुसकल AMT অফিচিয়েল ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বন্ধুসকল আজিৰ ভিডিঅ'টো হৈছে আপুনি কেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে আপুনি অফলাইনত আবেদন কৰিব আৰু আপুনি কেনেকৈ ফৰ্মখন ফিলআপ কৰিব আৰু ফৰ্মখন ফিলআপ কৰাৰ পাছত আপুনি ক'ত জমা দিব আৰু আপোনাৰ ফৰ্মখন কেনেকৈ আপুনি ফিলআপ কৰিব। বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনাক বিস্তাৰিত দেখুৱাই দিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। বন্ধুসকল আপুনি এনেকুৱা এখন ফৰ্ম ডাউনলোড কৰিব লাগিব। বন্ধুসকল এই ফৰ্মখন আপুনি কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিয়া থাকিব ফৰ্মখন ডাউনলোড কৰাৰ লিংক। আপুনি সেইটো ডেসক্ৰিপচনৰ লিংকত গৈ আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পাছত চাওক ইয়াত আপুনি গোটেই ফৰ্মখন ফিলআপ কৰিব লাগিব। বন্ধুসকল মই স্টেপ বাই স্টেপ আপোনাক দেখুৱাই দিম ফৰ্মখন আপুনি কেনেকৈ ফিলআপ কৰিব। চাওক প্ৰথমতে দিয়া আছে নেম। ইয়াত আপুনি যিজনৰ নামত আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেওঁৰ নাম লিখিব। তলত দিয়া আছে জেন্ডাৰ মেল ফিমেল। আপোনাৰ যেটো হয় আপুনি মেল হলে মেল লিখিব আৰু ফিমেল হলে ফিমেল লিখিব। ইয়াত দিয়া আছে এজ। আপুনি এজটো তেওঁৰ বাৰ্থ ডেটৰ যেটো এজ হয় আপুনি এজটো হিসাব কৰি বহুৱাই ল'ব। বন্ধুসকল আকৌ তলত দিয়া আছে যে মোবাইল নম্বৰ। আপুনি মোবাইল নম্বৰটো বহুৱাই ল'ব। তাৰ পিছত দিয়া আছে আধাৰ নং। আপুনি আধাৰ নম্বৰটো বহুৱাই ল'ব। আপোনাৰ যদি আধাৰ কাৰ্ড নাই তেন্তে আপুনি আধাৰ নম্বৰটো নিদিলে কোনো অসুবিধা নহয়। ইয়াত চাওক তলত দিয়া আছে ভিলেজ। আপুনি ভিলেজ নেমটো ইয়াত আপোনাৰ গাঁৱৰ নামটো বহুৱাই ল'ব। কাষত দিয়া আছে পঞ্চায়ত নেম। বন্ধুসকল আপোনাৰ পঞ্চায়তৰ নেমটো ইয়াত আপুনি লিখি ল'ব। লিখাৰ পিছত ইয়াত চাওক ব্লক। আপোনাৰ ব্লকখনৰ নামটো আপুনি ইয়াত লিখিব। আকৌ ডিস্ট্ৰিক্ট। আপুনি ডিস্ট্ৰিক্ট নেমটো আপোনাৰ ডিস্ট্ৰিক্ট নেম যেটো হয় আপুনি ডিস্ট্ৰিক্ট নেমটো লিখি ল'ব। লিখাৰ পিছত ইয়াত চাওক দিয়া আছে পিনক'ড। আপুনি পিনক'ড যেটো পিনক'ড হয় আপোনাৰ পিনক'ডটো ইয়াত টাইপিং কৰিব। ইয়াত চাওক আদাৰ মেম্বাৰ্ছ। ইয়াত আপোনাৰ ফেমিলিৰ কেইজন মেম্বাৰ হয় আপুনি মেম্বাৰজনৰ নাম লিখিব। প্ৰথমতে আপুনি মেম্বাৰজনৰ নাম লিখিব। ইয়াত চাওক জেন্ডাৰ দিয়া আছে মেল ফিমেল। আপুনি যেটো হয় আপুনি সেইটো লিখিব। লিখাৰ পাছত ইয়াত চাওক এজ। আপুনি এজটো তেওঁৰ বয়সটো লিখি দিব। ইয়াত প্ৰথমতে দিয়া আছে 1 2 3 4 5 আপুনি সেম লিখিব। লিখাৰ পিছত আপোনাৰ যদি মেম্বাৰ নহয় তেন্তে আপুনি না লিখিলে কোনো অসুবিধা নহয়। ইয়াত চাওক তলত দিয়া আছে এপ্লিকেশ্যন। ইয়াত চাওক যিজনৰ নামত আপুনি এপ্লিকেশ্যন কৰি আছে তেওঁৰ সিগনেচাৰ ল'ব লাগিব। ইয়াত চাওক এপ্লিকেশ্যন নম্বৰ। আপুনি এইটো এপ্লিকেশ্যন নম্বৰ ফিলআপ কৰিব নালাগে, সেইটো অফিচৰ পৰা ফিলআপ কৰি দিব। বন্ধুসকল তলত দিয়া আছে ৰিচিপ্ট অফ এপ্লিকেশ্যন ফৰ আৱাস আসাম। ইয়াত আপুনি তলতটোত এপ্লিকেশ্যন নম্বৰ এইটো অফিচৰ ফালৰ পৰা এইটো ফিলআপ কৰি দিব। বন্ধুসকল এনেকুৱা আপুনি ফিলআপ কৰাৰ পাছত আপোনাৰ পঞ্চায়তত আপুনি জমা কৰিব। জমা কৰাৰ পিছত আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্টত অনলাইনত এতিয়ালৈকে কোনো আপডেট হোৱা নাই। আপুনি অফলাইনত এনেকৈ কৰিব লাগিব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে। যদি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে তেন্তে মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনত টিপি অল অপশ্যনত ক্লিক কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।